মাঝ নিশা মাতাল কবির কবিতার আড্ডা, বিরহ প্রেম প্রতারণা যাতনার পৃষ্ঠা, ঘাত প্রতিঘাতৰ চাকনয়াত নীৰৱতাৰ সোঁৱৰণ, এটি দুটিকৈ অৱহেলিত অনুভূতিৰ বিৱৰণ। কতো আবেগ কতো অভিমান বিচাৰি নোপোৱা প্ৰতিবাদৰ আৰ্তনাদৰ সমাধান, অলৌকিক একো নাই এয়া মাথো ব্যৱধান। কুটিলতাক সামৰি সমাদৰৰ অভিপ্ৰাণ, নিয়তিৰ নিয়ম নেওচি নিজক নিচুকাও, বেদৰদী বেদনাবোৰক বাৰুকৈয়ে বিয়পাও। মাঝ নিশা মাতাল কবিৰ কবিতাৰ আড্ডা, কাৰোবাৰ মুখত এই চব পাগল আৰু কাৰোবাৰ মুখত বাহ বাহ। মাঝ নিশা মাতাল কবিৰ কবিতাৰ আড্ডা, বিৰহ প্ৰেম প্ৰতাৰণা যাতনাৰ পৃষ্ঠা, ঘাত প্ৰতিঘাতৰ চাকনয়াত নীৰৱতাৰ সোঁৱৰণ, এটি দুটিকৈ অৱহেলিত অনুভূতিৰ বিৱৰণ।